লাগিছে তো ইয়াৰ কাৰণে মই চিডলি সমষ্টিৰ বাসীৰ লগতে BTCৰ বাসীৰ মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ এখেতসকলে যদি তেনেকুৱা সহায় বা নিদিল হয় মই তেনেকুৱা জিতিব নোৱাৰিলোঁ হয় আৰু মই যিটো দেখিছে চিডলি সমষ্টিত মই যিটো কেইবাটাও চাইছোঁ প্ৰণয় কেইবাটাও চাইছোঁ আৰু যিমান আগৰ পৰা যিমান মানে হৈছে মানে তেনেকুৱা MLA খেলিছে চিডলি সমষ্টি হিচাপে মই যিমান মই দেখিছোঁ ইয়াতকৈ মই বৰ বেছি পাইছোঁ ৰেকৰ্ড তেনেকুৱা ভংগ এনে এতিয়া নেয়াৰ মানে পৰ্থি আহিছে তেনেকুৱা দেখিছোঁ চাকাতে হাৰিছে প্ৰমোদ বড়ো দীপেন বড়ো হাৰিছে বড়ো চব হাৰিছে মানে আমিতো দেখিছোঁ মানে পিছতে কি হ'ব এখেতসকলৰ সেইটোৱে আৰু 5 বছৰৰ শাসনত থকা দল এটা হঠাৎ এনেদৰে একেবাৰে পৰাজয় কৰিবলগীয়া হ'ল এইটোৱে হ'ল ৰাইজৰ হিচাপ 5 বছৰ UPPL কাম কৰিছে কৰা নাই ইয়াৰ এনচাৰটো আজি বিধানসভাত আৰু BTC নিৰ্বাচনত ৰাইজে মানে দিলে কি দিলে যে এখেতসকলে যদি কাম কৰিল হয় এখেতসকলে জিতিল হয় BTCও গঠন কৰিব পাৰিল হয় আৰু এতিয়াতো আৰু মানে একোই কৰা নাই সেই গতিকে আৰু বিধানসভাটো আমাকে ভোট দিলে এতিয়া বিধায়ক হোৱাৰ পিছত মন্ত্ৰিত্বৰ দাবীদাৰ থাকিব নেকি নহয় এইটো হ'ল এটা মানে আমাৰ চিষ্টেমৰ কথা ডিচিপ্লিনৰ কথা থাকে মানে তেনেকুৱা মানে যধে মধে মানে মন্ত্ৰী বিচাৰিটো নহয় আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে কি চিন্তা কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমি হাইকমাণ্ডক ৰেছপেক্ট কৰোঁ চিডলি সমষ্টিৰ বিধায়কৰ মন্ত্ৰিত্ব নালাগে নেকি নাই ইয়াৰ কাৰণে কৈছোঁ মানে নালাগাতো কথা নহয় কিন্তু লাগে বুলি তেনেকুৱা মানে চিঞৰ বাখৰ কৰা ইনডিচিপ্লিন আত্মপৰীক্ষা সেইটো ঠিক নহয় মানে যিটো কৰিব লাগে কৰ্মচাৰী কৰিব BPFৰ 10 গৰাকী বিধায়ক আজি বিজয় হ'ল হয় NDAৰ মুঠ 14 গৰাকী হয় ইয়াত BPFৰ পৰা মন্ত্ৰিত্ব লাভ কৰিব পৰা কোন থাকিব পাৰে এইটো মই এতিয়া ক'ব নোৱাৰিম এইটো পিছৰ কথা পিছত জানিব